হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল পাইন ৰাইডাৰ ব্লগ। আজি মই আছোঁ জেঙাই মুখত। যিহেতু ইয়াত মিউজিক ফেষ্টিভেল হৈ আছে মাজুলীত কালিৰে পৰা, গতিকে আজি চাবলৈ আহিলোঁ। ছেকেণ্ড দিন আজি আছোঁ ভিতৰলৈ। চাই থাকক, দেখুৱাই আছোঁ কেনেকুৱা মানে মজা, একদম বহুত মানুহ হৈ আছে ইয়াতে। পাইছোঁ আৰু এতিয়া কেনেকুৱা ভিৰ হৈ আছে ইয়াত। মাজুলী মিউজিক ফেষ্টিভেল পাই গ'লোঁ গেটত মিলি। ইয়াৰ পৰা এতিয়া কিমান দূৰ যাব লাগিব গৈ আছোঁ এতিয়া। কালি অহাৰ কথা আছিল, ফাৰ্ষ্ট ডে অহাৰ কথা আছিল, মানে টিকেটো বহুত দাম বুলি শুনিলোঁ, সেইকাৰণে কালি অহা নহ'ল। টিকেটৰ মূল্য বহুত বুলি শুনিছোঁ। আজি ফোন কৰিছে লগৰ এটাই, টিকেটৰ মূল্য কম বুলি, সেইকাৰণে ছেকেণ্ড টনিকে আহি গ'লোঁ। গৈ আছোঁ ভিতৰলৈ, আৰু ইমান নাই আৰু পামহি আৰু পিছতে, বেছি দূৰ নাই। গৈ আছোঁ গৈ আছোঁ ভিতৰলৈ। চাই থাকক আপোনালোকে কেনেকুৱা হ'ব আজি মাজুলী দ্বিতীয়টো বিশাল মিউজিক ফেষ্টিভেলৰ। গৈ আছোঁ এতিয়া ফাইনেলি ভিতৰত পালোঁ। এয়া চাওক কেনেকুৱা হৈ আছে। এয়া দেখাইছোঁ আপোনালোকক। টিকেটটো লৈ ল'লোঁ, মাৰিছে টিকেটটো, সোমাই গৈছে। চাওক ভিতৰত সোমাই গৈছোঁ। গেটত সোমাইছে টিকেট আছে, টিকেট আছে। এতিয়া মোক ভিতৰত সোমাব দিলে, এতিয়া গৈ আছোঁ ভিতৰত। বাৰিষাৰে গধূলি থাকিবনে এইবেলি নদীখনি মনে মনে। ঋণিকে রাঙলি বেলিতি ঝিলিকে মাজুলিতে জেঠৰে জুৰুলা শাওনে খহুৱা বুকুতে বংগীত সপোনৰ ৰাগী দুচকুতে কিনো চতিয়ালি ঝিকিমিকি ৰদালি ভাহিবিনে বেলি পথাৰতে সোণগুটি বাৰিষাৰে গধূলি থাকিবনে এইবেলি নদীখনি মনে মনে। নকৰিবা কেনেকা বিনা পৰে চকুৰ চিলোৱা
লিগামৰে ধুলিয়া ভাগৰি নপৰিবা বাকী আছে বহু আছে দৰা দেৱী আজি ঝিকিমিকি ৰদাবি উমলিব এবেলি মাজুলীৰে মজিয়াতে ঝিকিমিকি গধূলি উজলিব এবেলি আইতাৰে আখৰৰে ৰিণিকি ৰাণৰী বেলিতি মাজুলীতে জেঠৰে জুৰুলা শাওনে কহুৱা বুকুতে ভংগীত